জয় গুৰুদেৱ নমস্কাৰ সকলোকে আদৰণি জনাইছো আজি পঞ্চম খণ্ড ইন্টিমেট নোট টু দ্য চিনচিয়াৰ শেকাৰ নিষ্ঠাবান সাৰ্গদকলৈ অন্তৰংগ বাৰ্তা পূজ্য গুৰুদেৱ শ্ৰী শ্ৰী ৰবিশংকৰদেৱে 12 জুলাই 1995 চনত মন্ট্ৰিল আশ্ৰম কানাডাত কৈছিল সেইদিনাখন গুৰু পূৰ্ণিমা আছিল গুৰুৰ বিষয়ে কৈছে গুৰু হৈছে প্ৰৱেশদ্বাৰ তুমি ৰাস্তাৰ মাজত হেৰাই গৈছা ধুমুহা বৰষুণ মেঘৰ গাজনি ঢেৰেকনি শীতল বায়ু প্ৰবাহিত হৈ থকা সময়ত তোমাক আশ্ৰয় দৰকাৰ তুমি চাৰিওফালে চোৱা চিতা কৰি এখন দুৱাৰ বিচাৰি পাবা ৰাস্তাত থকা অন্য যিকোনো বস্তুতকৈ সেই দুৱাৰখন অধিক মনোমোহা আনন্দদায়ক আকৰ্ষণীয় হোৱাৰ বাবে তুমি সেই দুৱাৰখনৰ কাষত গৈ উপস্থিত হবাগৈ গুৰুৰ দুৱাৰত প্ৰৱেশ কৰাৰ মাত্ৰকে তুমি নিজৰ আচল ঘৰখনত উপস্থিত হোৱা তুমি যেতিয়া পৃথিৱীখনক এখন নতুন দৃষ্টিকোণেৰে চাবলৈ আৰম্ভ কৰা ভিতৰত বহি থকাতকৈও তুমি মেঘৰ বিজুলীৰ ঢেৰেকনি বৰষুণ শব্দ শুনিবলৈ পাবা কিন্তু সেই শব্দই তোমাক কোনো প্ৰকাৰে বিচলিত কৰিব নোৱাৰে সেই দুৱাৰখনৰ ভিতৰত শান্তি নিৰাপত্তা থাকে এতিয়া পৃথিৱীখনক অধিক সৌন্দৰ্যৰে ভৰপূৰ যেন লাগে ভয়ানক যেন লগাৰ পৰিৱৰ্তে প্ৰেম সহৃদয়তা সংবেদনশীলতাৰে সৈতে পৃথিৱীখন ভৰপূৰ হৈ থকা যেন লাগে তোমাৰ মাজত থকা ভয় আঁতৰি যায় তুমি যেতিয়া গুৰুৰ দৃষ্টিৰে সমস্ত বিশ্বখন চাবলৈ সক্ষম হোৱা তেতিয়া সেই কথাকে সূচায় যে তুমি গুৰুৰ সান্নিধ্যলৈ আহি তেওঁৰ দুৱাৰত প্ৰৱেশ কৰি আছা গুৰু বিচাৰি লোৱাৰ উদ্দেশ্য এইটোৱেই এতিয়া যদি তুমি পৃথিৱীখন পূৰ্বৰ দৰে চাই আছা তেন্তে তুমি এতিয়াও গুৰুৰ সান্নিধ্যলৈ অহা নাই তুমি এতিয়াও শীতল বতাহ বৰষুণৰ মাজত ৰাস্তাতে আছা তুমি কেৱল দুৱাৰখনলৈ চাইহে আছা প্ৰৱেশ কৰিব পৰা নাই গুৰুৰ দৃষ্টিৰে চোৱাৰ অৰ্থ কি কেৱল এটাই অৰ্থ তুমি সন্মুখীন হোৱা প্ৰতিটো পৰিস্থিতিক লৈ এনেদৰে চিন্তা কৰা এনে পৰিস্থিতিত গুৰুৰ সন্মুখলৈ আহে তেন্তে তেওঁ কি কৰিব এনে সমস্যা যদি গুৰুৰ ক্ষেত্ৰত দেখা দিয়ে তেতিয়া গুৰুজনাই তাক কেনেকৈ চম্ভালিব কোনোবাই যদি গুৰুজনক গালি পাৰে তেতিয়া তেওঁ কি কৰিব মূল কথাটো হৈছে গুৰুৰ উপস্থিতি অনুভৱ কৰা গুৰু হৈছে সেই উপস্থিতি এক সম্পৰ্ক নহয় সম্পৰ্কত ফাট মেলিব পাৰে জোৰা লাগিব পাৰে পুনৰ ফাট মেলিব পাৰে প্ৰতিটো সম্পৰ্কৰ মাজত ৰাগ দেশ থাকে এয়া হৈছে সংসাৰৰ চক্ৰ সংসাৰৰ ক্লেশ সকলো সম্বন্ধৰ মাজতে খেলি মেলি লাগিব পাৰে কিন্তু উপস্থিতি বিশাল অনন্ত অটল কেন্দ্ৰিত হৈ থাকে গুৰুজনাক এক সাংসাৰিক সম্পৰ্ক হিচাপে গ্ৰহণ নকৰিবা তেওঁ মোলৈ চালে তেওঁ মোলৈ নাচালে তেওঁ এই কথা ক'লে তেওঁ সেই কথা নক'লে কোনোবা এজন ঘনিষ্ঠ মোৰ সৈতে তেওঁ ঘনিষ্ঠ নহয় এনেধৰণৰ বহু নিৰৰ্থক কথা আহিব পাৰে কেৱল মাত্ৰ গুৰুৰ দুৱাৰত প্ৰৱেশ কৰি নিজৰ আৱাস গৃহলৈ আহা গুৰুৰ উপস্থিতিয়ে তোমাৰ জীৱনলৈ আৰু তোমাৰ সকলো প্ৰকাৰৰ সম্বন্ধৰ মাজলৈ পূৰ্ণতা আনিব পাৰে জয় গুৰুদেৱ